Hey guys, নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল আৰু ব্লগলৈ। আজি মই আছোঁ ৰাজৰ লগত আৰু আমি গৈ আছোঁ এটা ঠাইত আৰু ক'ত যাই আছোঁ কিয় যাই আছোঁ আপোনালোকে দেখা পাব। ভিডিঅ'টো চাই থাকক শেষৰ ফালে। আৰু আমি বৰ্তমান আছোঁ মালিগাঁৱৰ জামত। আপোনালোকে চাই লওক, ইমান জাম চাই লওক। ঠিক আছে, আমি গৈ আছোঁ। ৰাজ আছে আজি মোৰ লগত, আপোনালোকে চাই থাকক। ৰাজ কি ক'বা? পুৰা যাম আৰু কি ক'ম, চাই থাকক আপোনালোকে। আমি আহি পালোঁ ভৰলো আৰু আমি লগ পালোঁ আমাৰ তেখেতক। ভাই কি খবৰ, ভালে আছা? তুমি কেমেৰাটো অফ কৰা, খালি ভিডিঅ' বনাই থাকা দে। গাইজ আমি আছোঁ এতিয়া বৰ্তমান লাখটকীয়া আৰু আমি এই দোকানখনৰ ভিতৰত আপোনালোকক সোমাই যাম। আপোনালোকে চাই থাকক আমি কি বস্তু ল'ব আহিছোঁ, কিয় আহিছোঁ আপোনালোকে দেখা পাব। ৰাজ কি কোৱা? এইটো চাই থাকিব। ঠিক আছে, চাই থাকক আপোনালোকে। এই চাওক আমি আছোঁ এতিয়া লাখটকীয়া, ৰাস্তাটো পাৰ হৈ লওক। অ'কে, ফুটপাতে আমি আছোঁ খোজকাঢ়ি আৰু চাওক এইবিলাক গ্লাছৰ দোকান। চাওক ৰাজে কেমেৰাত লেন্স ফিটিং কৰি আছে। ফাইনেলি 28খন ল'লোঁ। এইটো কি কেমেৰা হয়? নিকন জেড এই ৰাজে মানে ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী কৰে। আপোনালোকক যদি কাৰোবাক লাগে আপোনালোকে যোগাযোগ কৰক মোৰ লগত। সুন্দৰ ভিডিঅ'গ্ৰাফী কৰে ৰাজে। আৰু আমি আজি এইটোৱেই ল'বৰ কাৰণে আহি আছিলোঁ। ঠিক আছে নে ৰাজ? ৰাজে টেষ্টিং কৰি আছে কেমেৰাটো কেনেকুৱা হয়, কি হয়। আৰু গাইজ ফাইনেলি আমি আহি পালোঁ সেই বস্তুটো লৈ কেনে। এতিয়া আমি ৰাজ আৰু মই ভাত খাম। আমাৰ এটা ফ্ৰেণ্ডৰ ঘৰত সোমাইছোঁ আৰু আমাক এতিয়া ভাত দিছে। আপোনালোকে চাই থাকক। এই ৰাজে ভাত খাবৰ কাৰণে বহিছে। এইটো ৰাজ। এই চাওক এইবিলাক একদম অসমীয়া মানে খাদ্য আৰু আপোনালোকে চাই লওক। এতিয়া ৰাজ আৰু মই ভাত খাই কেনে আমি গৈ থাকিম ঘৰ। আপোনালোকে চাই থাকক। তাৰপিছত আৰু ক'ত যাওঁ কেনেকৈ, আৰু যদি নাযায়ো ভিডিঅ'টো ইমানতে শেষ আৰু।